बर' रायजो राजा नोंथांमोन दिनै हाग्रामा महिलारिया नोंथांमोना लुबैनाय बायदि नोंथांमोना आसा खालामनाय बायदि जुदि बिटिआरनि चिफ जानायमोनब्ला गासैबो बिटिआर एकर्डनि दफा मावफुंजायैनि दायनिगिरिया हाग्रामा जागौमोन। रन्जन दैमारिया सख'जायैनि दाया हाग्रामा जागौमोन। सीमाबारिनि दाया हाग्रामा जागौमोन। नखर नखर साख्रिनि होयैनि दाया हाग्रामा जागौमोन। सरकारि स्कुल कलेज खालामनो हायैनि दाया हाग्रामा जागौमोन। 1500 कोटी लाबोनो हायैनि दाया हाग्रामा जागौमोन। जायामोनबा गोसो जागौमोन। हाग्रामा महिलारि दिनै नोङो पावाराव थानाय समावबो रन्जन दैमारिजों लोगोसे जोबथिसालियाव थानाय XNDP-फोरखौ नोङो उदां अख्राङाव लाबोआखै। दाबो पावाराव थानानैबो नों दिनै बिसोरखौ उदां अख्राङाव लाबोआखै। दायनिगिरिया नोंनो जायामोनबा सानदोंमोन ना नङा? दायनिगिरिया नोंनो गावनि नखराव गावनि गथ' गथायजों गावनि गामियाव रायजोआव थानो मोननायनि परिबेसखौ दिनै खालामनानै होदोंमोन प्रमद बर'आ। एकर्ड खालामबाय, सुक्ति खालामबाय, नाथाय दिनै नों चिफ जानानै दिनै बेफोरखौ मावफुंना होयिया नों दिनै जाथिनि दुहि दायनिगिरि थै सोबग्रा नोङो थै। दिनै नोङो बर' जातिखौ अनाखै। XNDP-फोरखौ नोङो दिनै जोबथेसालियाव सोनानै दोनदों। दायनिगिरिया जायामोनबा माने जागौमोन। रावबो दिनै बर' रायजो राजानि नखराव गामियाव थांनानै प्रमद हाग्रामा महिलारिनि दैदेनजानाय बे बिपिएफ दोलोनि राजखान्थिनि दैदेनगिरिफ्रा गामि गामि हाबनो हानाय नङामोन। मानि थाखाय? बेनि थाखाय एबसुआ बुंदोंमोन, प्रमद बर' बिथाङा बुंदोंमोन बे एकर्डनि गेजेरजों बै सनितपुर आरो बिश्वनाथआ एकर्डआव हाबसिगोन, बिटिआरआव हाबसिगोन। बिटिसिनि रायजोआ जेखौ जायो बेखौनो मोनजागोन। बिटिसिनि रायजोआ जेखौ मावो बेखौनो मावनो मोनगोन। बिटिसिनि रायजोआ जा खामानिखौ मावो बेखौनो मावनो मोनगोन। बुङाखै होनबा? बुंना फैदों इलेक्सननि आगोल नायदो जुदि हाग्रामा महिलारिया बिटिआरनि चिफ जानायमोनब्ला दायनिगिरिया बेनो जागोन। स्कुल कलेज सरकारि जायैनि दायनिगिरिया माबायदि जागोन मिथिबाय? प्रमदआ बुंदों बिटिसिआव गंसेबो सरकारि नङै स्कुल थानाय नंला। এই বিটিসি এখনো স্কুল নাথাকিব, যে ভেঞ্চার স্কুল নাথাকিব, গোটেই স্কুল কলেজ সরকারিকরণ দিয়া হব। প্রমোদ বড় ঘোষণা 6.3 একৰত আছে 6.3। এটাও স্কুল নাথাকিব, এটাও ভেঞ্চার কলেজ নাথাকিব। সকলো কলেজ গোটেই কলেজ সরকারিকরণ করা হব। আৰু যি স্কুলত পঢ়াইছে শিক্ষকবিলাক আছে ইমান বছৰ চৰকাৰী নোহোৱাকে শিক্ষকতা কৰি আছে, পঢ়াই আছে ল'ৰা ছোৱালীবিলাক, তেখেতসকলক গোটেই চৰকাৰীকৰণ কৰি দিয়া হ'ব। হাজাৰ হাজাৰ ৰাইজ, হাজাৰ হাজাৰ ইউথ, হাজাৰ হাজাৰ মাষ্টৰ প্ৰমোদ বড়োৰ লগত পুৰা জাপ মাৰি মানে আমাৰ ওদালগুৰি এজনো মাষ্টৰ ষ্টাফ হাগ্ৰামা মহিলাৰ লগত থকা নাই। এজনো মাষ্টৰ ষ্টাফৰ ল'ৰা ছোৱালী হাগ্ৰামা মহিলাৰ লগত থকা নাই। প্ৰমোদ বড়োৰ লগত আমি যাব লাগিব। কিয়? প্ৰমোদ বড়োৰ একৰ্ডৰ যোগেদি যদি আমাৰ স্কুল যদি চৰকাৰীকৰণ হয়, মোক কিয় হাগ্ৰামা মহিলা লাগে? প্ৰমোদ বড়োৰ যোগেদি মোৰ বাবা মোৰ দেউতাৰ যদি চৰকাৰী স্কুল হয়, মই আৰু হাগ্ৰামা মহিলাৰ কিয় লাগে? নালাগে, কোনোদিন আছে হয়নে নহয়? কিন্তু 5 বছৰ গুচি গ'ল, এটাও স্কুল, এজনো মাষ্টৰ, এটাও কলেজ, এজনো কলেজৰ মাষ্টৰ চৰকাৰীকৰণ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া চাওক, একৰ্ডত যিহেতু লিখাই আছে চৰকাৰী কৰি দিম বুলি, নহ'ল যদি হাগ্ৰামা মহিলাৰে বিটিআৰৰ চিফ হ'লেহেঁতেন কাৰ দায় হলা হয়? দুঃখিত কাৰ হলা হয়? দায়নিগিরিয়া সোর জাগমন, সরকারি স্কুল যাইনি দায়নিগিরিয়া সোর জাগমন, সরকারি কলেজ যাইনি দায়নিগিরিয়া সোর জাগমন। হাগ্রামা যায় এমন না, হাগ্রামে হলাম। কিন্তু আজও বিন্দাস
হাগ্ৰামা মহিলাৰী কোনো জাতি কোনো ৰাইজে দুখিত বুলি কোনো ঘোষণা কৰিব নোৱাৰে। এই ৰেকৰ্ডত থকা দফা সাকচেছ হোৱা নাই। BTC ৰেকৰ্ডৰ যোগেদি হাগ্ৰামা মহিলাই যেনেকুৱা চাকৰি দিব পাৰিছে, যেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ, বিল্ডিং, ৰাস্তা ঘাট, য'ত গোটেই অল ইণ্ডিয়া অভাৰ গোটেই দিল্লী, মুম্বাই, কলকাতা, শিলিগুৰি, গুৱাহাটী, চেন্নাই যিমানখিনি গেষ্ট হাউচ বনাব পাৰিছে প্ৰমোদ বড়ো আজিকালি জিৰ। কিন্তু আমি ভাল পাওঁ, আপোনালোকে দুখ কৰিব নালাগে। হাগ্ৰামা মহিলাৰে সত্ৰতা পোৱাৰ পিছতো চৰকাৰী কৰাই কম্পেইন কৰিব নোৱাৰাৰ কাৰণে দুখ কৰিব নালাগে। কাৰণ যদি হাগ্ৰামা মহিলাই চৰকাৰত থাকিলেহেঁতেন, যিহেতু এই একদৰ দফা ইমপ্লিমেণ্টেশ্যন হোৱা নাই, সম্পূৰ্ণ হোৱা নাই আৰু নহ'ব। কিয় নহ'ব? আইনত নাই, ৰাজ্যসভা পাছ হোৱা নাই, লোকসভা পাছ হোৱা নাই, সংশোধন হোৱা নাই। হাগ্ৰামা মহিলাই কৰিব নোৱাৰিল হয়, নোৱাৰিব, কাৰণ এই সংশোধন হোৱা নাই, আইনত অন্তৰ্ভুক্ত হোৱা নাই। হাগ্ৰামা মহিলাই এনে ৰাইজৰ লগত সন্মুখীন হ'ব লগা ওলাল। তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। ঈশ্বৰে নিশ্চয় আশীৰ্বাদ কৰিছে হাগ্ৰামা মহিলাৰীক বাবা দেই। হাগ্ৰামা মহিলাৰীক নিশ্চয় কৈছে, হাগ্ৰামা মহিলাৰী তুমি এই যে বিচাৰত চিফ হ'ব খুজিলেও মই তোমাক এই BTC বা বিচাৰত চিফ হ'বলৈ নিদিওঁ। কাৰণ এই বিচাৰ ৰেকৰ্ডত থকা দফাবিলাক এটাও ছাকচেছ নহ'ব, এটাও সম্পূৰ্ণ নহ'ব। সম্পূৰ্ণ নহ'লে ৰাইজে BTC ৰাইজে আপোনাক বা তোমাক কি কয়, তোমাক কি কয়, ঈশ্বৰে ক'ব হাগ্ৰামা মহিলাৰী ৰাইজে দুখিত, ৰাইজৰ আগত দুখিত হ'ব। তাৰ কাৰণে হাগ্ৰামা মহিলাৰী তোমাক মই বিচাৰৰ চিফ নবনাওঁ। এদিন 5 বছৰ পিছত মই তোমাক পুনৰ BTCৰ চিফ বনাম। 5 বছৰত যিমানখিনি এই ৰেকৰ্ডত থকা দফাবিলাক নোহোৱাৰ কাৰণে দায় হ'ব, দুখিত হ'ব, এটাও দুখিত মই তোমাক নকৰিম। গোটেই দুখিত প্ৰমোদ বড়ো হ'ব। এতিয়া হ'ব না নাই? হয় নহয়? গোটেই দুখিত প্ৰমোদ বড়ো এই অন্তৰ্ভুক্ত নোহোৱা শোণিতপুৰ আৰু বিশ্বনাথত এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই। ইয়াৰ দায় হাগ্ৰামা নেকি? হাগ্ৰামা নহয় নহয়।